হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিদিনাখনৰ পৰা CM হৈছে সেইদিনাখনৰ পৰা অসমত বহুত কিছু হেৰুৱালোঁ মানে এটা এনেকুৱা বস্তু হেৰুৱালোঁ যি অসমৰ হিয়াৰ আমঠু আছিলে। আজি ছিংগাপুৰত গৈ তেওঁ ঢুকালে, অসমলৈ আনিলে, তেওঁক শ্ৰদ্ধাঞ্জলি জনালে। আজি তেওঁৰ নামত জুবিন ক্ষেত্ৰ হ'ল। হয়, মই জুবিন দাৰ কথাই কৈ আছোঁ। কিন্তু কথাটো হ'ল যে প্ৰত্যেকটো ক্ষেত্ৰত আপুনি CM হোৱাৰ পিছত আমি অসমৰ এটা সম্পত্তি কিয় হেৰুৱাই আছোঁ? মই আপোনাক সেইটোৱে প্ৰশ্ন কৰিছোঁ। আৰু মোৰ মনৰ পৰা মই আপোনাক এষাৰ কথা কওঁ যে আমাৰ অসমীয়াত এষাৰ কথা আছে, প্ৰায় আমি শুনি থাকোঁ আমাৰ সমাজত, যে বহুত আগৰ দিনৰ পৰা মোৰ আইতাই ককায়েও কয় মোক যে 100 গোৰ মাৰিলে বাঘৰো মৃত্যু বা বাঘৰো মৰণ বুলি কয়। তো মই আপোনাক আপোনাৰ কাৰণে মই চিন্তা কৰি কৈছোঁ যে এই অৱস্থা যাতে আপোনাৰ নহয়। যি আজি 100 গোৰ মাৰিলে বাঘৰ মৃত্যু বুলি যে কয়, এইটো আপোনাৰ লগত নহয়। কাৰণ আজি জুবিন দাই যিমানখিনি কথা আজি সমৰ্থন কৰা নাছিলে, জুবিন দা ঢুকোৱাৰ পিছত প্ৰায় কথাই আপুনি মানে নামনাকৈ আপুনি কিছুমান কাম বহুত আগুৱাই গৈছে। দীঘলী পুখুৰীৰ পৰা ধৰি কাজিৰঙা ক্ষেত্ৰতো আজি জুবিন দাই বহুত দিনৰ আগতে মাত মাতিছিলে জীয়াই থাকোঁতে, কিন্তু মেইন মানুহজনকে আঁতৰাই ল'লে। কিন্তু একো নাই। কিন্তু কথাটো হ'ল যে আপুনি যিমানখিনিলৈকে আপুনি পাৰে কৰক, যিমানটো পৰ্যায়লৈ আপুনি যাব পাৰে যাওক। কিন্তু অসমীয়াত আৰু এষাৰ কথা আছে যে ওপৰলৈ পানী ছটিয়ালে নিজৰ গাতে পৰে। গতিকে সেই দিন যাতে আপোনালৈ নাহে। গতিকে মই এইটোৱে ভাবিম যে মই কোৱা যি আমাৰ অসমীয়াৰ দুষাৰ কথা যাতে আপোনালৈ ঘূৰি নাহক। ধন্যবাদ।